ভাৰতবৰ্ষৰ এই স্বাধীনতা সংগ্ৰামত অসমো কিন্তু পিছ পৰি যোৱা নাছিল। সাহী সাহী দেশৰ বাবে মৃত্যুবৰণ কৰিছিল, সাহী সাহী ফাঁচীকাঠত ওলমিছিল। সেই বীৰ শ্বহীদসকল স্বাধীন ভাৰতৰ পতাকাৰ তলত থিয় হৈ আমি জনাইছো আপোনালোকক সহস্ৰ প্ৰণাম। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত অসমৰ পিয়লিসকল শ্বহীদ হৈছিল, সাহী সাহী দেশৰ বাবে জীৱন দিছিল। তেখেতসকলৰ জীৱনৰ কেঁচা তেজৰ বিনিময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। সমূহ শ্বহীদসকলক সহস্ৰ প্ৰণাম জনোৱাৰ লগতে আমি পিয়লি ফুকনলৈও জনাইছোঁ আমি আজি সহস্ৰ প্ৰণাম। আহক কেনেদৰে পিয়লি ফুকনে সাহী সাহী দেশৰ বাবে মৃত্যুবৰণ কৰিছিল সেই নাটকখনৰ ফাঁচীকাঠৰ দৃশ্যটো আমি ইয়াত উপভোগ কৰোঁ। हुमा करार अपराध कुंभानी सिपाही के गुली करार अपराध शिवसागर मैगजीन में लूट करार अपराध इस दिन जब कुंभानी अपना फांसीर हुकुम दिले আপোনাৰ যদি কিবা ক'ব লগা আছে হ'ল আপোনাৰ যদি কোনো আপোন মানুহ আছে তেন্তে তেওঁলোকলৈ কিবা খাব পাৰে। মই আপোনাকে 5 মিনিট সময় দিম। আপোনাৰ আইতা হও তাতেই আছে, আপোনাৰ কিবা ক'ব লগা থাকিলে ক'ব পাৰে। বহি বহি কৰি আছোন বিদায় দে আইতা। অকণমান এই চাইডে বহি
নিৰামিষ অসমীয়াক অত্যাচাৰ কৰা আপোনালোকৰ কি আইন আছে? কিন্তু এই পিয়লি ফুকনক আপোনালোকে বস কৰিব নোৱাৰিব। তাৰ দেহাটোক ফাঁচী কালত পেলাই মোহাৰি মাৰিব পাৰিবা। কিন্তু তাৰ আত্মাক তোমালোকে সেও মনাব নোৱাৰা। মই ৰাইজক সম্বোধন কৰিমেই। ৰাইজসকল, মই যাওঁ, কিন্তু যোৱাৰ আগতে আপোনাক দুআষাৰ কৈ যাওঁ। যি ব্ৰিটিছক আপোনালোকে ৰঙে কলিজাত মাৰি আদৰি আনি বৰ ঘৰৰ মজিয়াত বৰ বিয়াত বহাইছে, সেই ব্ৰিটিছে এদিন বৰ ঘৰতে সিন্ধি দি আপোনালোকৰ বুকু ফুটা কৰি অসমৰ ধন সোণ মণি মুকুতা কাঢ়ি নিজৰ দেশলৈ চালান দিব আৰু অসমীয়াক বাটৰ ভিক্ষাৰী কৰিব। মই যাওঁ, কিন্তু মই আকৌ আহিম। সিহঁতে মোক এবাৰ ফাঁচি দিব, মই দুবাৰ জনম ল'ম। সিহঁতে মোক দুবাৰ ফাঁচি দিব, মই 10 বাৰ জনম ল'ম। অসমৰ বুকুৰ পৰা ব্ৰিটিছক নেখেদো মানে জনমে জনমে ডিঙিত চিপ চলি ল'ম। জয় শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার। ভারতীয় মুনির জিতি বসাবরে তুমি তো মৃত্যু বলিলা। শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার, শহীদ প্রণাম তোমার।